বিকেডব্লিউএসি নির্বাচন অনুষ্ঠিত করা বন আইনের অধীনত ভূমি অধিকার প্রদান করার দাবি ধুলারা বঙাইগাঁও ধুবুৰী জিলা UBPOৰ কৰ্মী সভা ধুলাৰা 27 ছেপ্টেম্বৰ UBPOৰ বঙাইগাঁও আৰু ধুবুৰী জিলা সমিতিৰ এখন যৌথ কৰ্মী সভা ধুলাৰা ৰাজহুৱা ভৱনত অনুষ্ঠিত কৰা হয়। UBPOৰ বঙাইগাঁও জিলা সমিতিৰ বেগাৰাম বসুমতাৰী সভাপতিত্বত কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সংগঠনৰে সাধাৰণ সম্পাদক শ্ৰী সন্তোষ কুমাৰ দৈমাৰীদেৱে সভাত UBPOৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই কয়, তৃণমূল পৰ্যায়ৰ পৰা UBPOৰ সাংগঠনিক ভেটি শক্তিশালী কৰি জিলাভিত্তিক ভৱিষ্যত কাৰ্যপন্থা হাতত লোৱাৰ লগতে তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত গঠন হোৱা বিকেডব্লিউএচিৰ গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণৰ ওপৰত চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বিষয়ে আলোকপাত কৰে। বিকেডব্লিউএচিৰ গাঁও চিনাক্তকৰণ সন্দৰ্ভত তেওঁ কয়, যোৱা 12 ছেপ্টেম্বৰ অসম বিধানসভাৰ অধ্যক্ষৰ সভাকক্ষত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে অনুষ্ঠিত হোৱা আলোচনাত 2020 চনৰ 27 জানুৱাৰীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে NDFBৰ 4টা গোট নিখিল বড়ো ছাত্ৰ সন্থা আৰু সংযুক্ত বড়ো গণমঞ্চৰ মাজত নতুন দিল্লীত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত চৰকাৰে অন্তৰ্বৰ্তীকালীন পৰ্যায়ত গঠন কৰি দিয়া বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ গাঁও চিনাক্তকৰণ সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত বিতংকৈ আলোচনা কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে BTADৰ বাহিৰৰ আপত্তি নথকা বড়ো গাঁওসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ কয় আৰু বাকী ৰৈ যোৱা বড়ো গাঁওসমূহৰ ক্ষেত্ৰত চৰকাৰে পৰৱৰ্তী পৰ্যায়ত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। কৰ্মী সভা UBPOৰ সভাপতি মনোৰঞ্জন বসুমতাৰীদেৱে কয়, 2020 চনৰ 27 জানুৱাৰীত তৃতীয় বড়ো শান্তি চুক্তি সম্পাদিত হোৱাৰ পাছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ UBPO আৰু FCA চুক্তিৰ ভিত্তিত ৰিভিউ সভা অনুষ্ঠিত কেইবাবাৰো অংশগ্ৰহণ কৰি আহিছে আৰু তৃতীয় বড়ো শান্তি চুক্তিৰ 5.2 দফা অনুসৰি অসম চৰকাৰৰ বিকেডব্লিউএচিৰ এখন যৌথ নিৰীক্ষণ সমিতি গঠন কৰি সমিতিখনে BTADৰ বাহিৰত ৰৈ যোৱা গাঁওসমূহ চিনাক্ত কৰি উন্নয়নৰ বাবে প্ৰয়োজনীয় সহযোগ আৰু ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিবলৈ ইতিমধ্যে চৰকাৰে এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে বুলি উল্লেখ কৰি অগ্ৰাধিকাৰ ভিত্তিত উন্নয়নৰ আঁচনি প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে বুলি বক্তব্য ৰাখি BTAৰ চুক্তিৰ 5.3 দফা অধীনত বনভূমিত বসবাস কৰা জনজাতীয় লোকক বন আইন 2006 অনুসৰি ভূমি পট্টা প্ৰদানৰ দাবী জনায়। সভাত UBPO বঙাইগাঁও জিলা ধুবুৰী জিলা সমিতিৰ উপসভাপতি ডালিম বসুমতাৰী আৰু অধ্যক্ষ ডমৰুধৰ বসুমতাৰী বিষয়ববীয়া উদয় শংকৰ বিস্মিত প্ৰমুখ্যে কেইবা বক্তাই বঙাইগাঁও আৰু ধুবুৰী জিলাত বসবাস কৰা বড়োসকলৰ ভূমিকে ধৰি বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য দাঙি ধৰি চৰকাৰক সমাধান কৰিবলৈ দাবী জনায়। সভাত UBPOৰ উপসভাপতি ৰঞ্জন বসুমতাৰী, গোলাঘাট জিলাৰ বিষয়ববীয়া অজয় বসুমতাৰী, বঙাইগাঁও জিলা সমিতিৰ সহকাৰী সম্পাদক মিলন কুমাৰ দৈমাৰী, ধুবুৰী জিলা সমিতিৰ অধ্যক্ষ সুৰেণ কুমাৰ ব্ৰহ্মৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে।